Hey guys, Assalamualaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছো নিশ্চয় সকলো ভালে আছে। তো গাইজ অহা কৰি আছে মোৰ উইক অফ। চ' আমি গৈ আছো বেগা চিটি মলত। মানে আমাৰ ওচৰত আছে বেগা চিটি মলখন, য'ত নেকি গাইজ মই প্ৰায় 5 মান্থছৰ ওপৰত কাম কৰিছোঁ। চ' অহাকালি আমি গৈ আছোঁ। যোৱাকালি কি আকৌ। ত' গাইজ বলক মানে অহাকালি আমি যাম বেগা চিটি মলত। কি গাই লৈছোঁ। তো অলৰাইট গাইজ, বৰ্তমান আমি আহি গৈছোঁ ভেগা চিটি মলত আৰু এতিয়া আমি ভিতৰত যাম। গাইজ বৰ্তমান আমি LG ফ্ল'ৰত গৈ আছোঁ। LG ফ্ল'ৰত আমাৰ এখন সৰু ষ্টল আছে, এইখন দেখাম। আৰু নতুন এটা ষ্টাফ আহি বহিছে, তাৰ লগত অলপ বহি পিনে কথা পাতিম। পূৰা চেঞ্জ হৈ গ'ল, স্পাৰখন পিছফালে গুচি গ'ল। আৰু গাইজ ইয়াত যিখন টয়ৰ দোকান দেখি আছে, এইখন হ'ল আমাৰ সৰু এখন ষ্ট'ৰ। মই ইয়াত বহুত দিন কাম কৰিছোঁ। এতিয়া গৈ আছোঁ আমি ওপৰত ছেকেণ্ড ফ্ল'ৰত, আমাৰ ছেকেণ্ড ষ্ট'ৰখনত। মানে সেইখন হ'ল মেইন ষ্ট'ৰ আমাৰ। সেইখনতো মানে এটা নতুন ষ্টাফ আহিছে, এইটোত গৈ পিনে অলপ মানে তাকো মানে অলপ কথা পাতি দেখিম কেনেকুৱা মানে কথা পাতে বা তাৰ ষ্টাইলটো কেনেকুৱা। চ' বলক অলপ ৱাশ্বৰুমত অলপ ফ্ৰেছ হৈ আহোঁ আৰু গৈ পিনে কিবা এটা খাম। ফুড কোৰ্টত গৈ পিনে পেটটো একদম ফুল। नहीं, मुझे बाबू हेड में चाहिए सर। कैसा है सर? कैसा प्राइस कितना है? कम करके कितना होगा? लास्ट कितना दे सकते हैं आप? देखो 350 हो सकता है क्या? बाद में आता हूँ। অলৰাইট গাইজ, বৰ্তমান আমি আহি গৈছোঁ ফুড কোৰ্টত আৰু এতিয়া আমি আহি গৈছোঁ ছেকেণ্ড ফ্ল'ৰৰ পৰা। আপোনালোকে দেখিছে অলপ মানে প্ৰায় তাৰ লগত 20 মিনিটৰ ওপৰত মই কথা পাতিছোঁ। সকলো বস্তুৰ দাম সুধিছোঁ, প্ৰাইচ ফাৰ্ষ্ট আৰু লাষ্ট কিমান দিব পাৰিব বা নাম সুধিছোঁ। মানে প্ৰায় বস্তুবোৰ মই তাৰ ওপৰত ট্ৰাই কৰিছোঁ। এজ এ কাষ্টমাৰ হিচাপত, নৰ্মেল হিচাপত কথা পাতিছোঁ। ছাৰ এইটো কিমান হ'ব, এইটো কমিব নেকি, লাষ্ট কিমান আহিব। আৰু তাক মানে আমি ট্ৰাই কৰিছোঁ সি কেনেকৈ কাষ্টমাৰৰ লগত ট্ৰিট কৰে বা তাক দুয়োটাই মানে বুজি পোৱা নাই যেন মই পুৰণা ষ্টাফ ইয়াৰ। আৰু মানে এনেই সিহঁতে মানে সকলোৱে প্লান বনাইছোঁ যোৱাকালি ৰাতি যেন আমি তেওঁলোকক গৈ আজি মানে ট্ৰিট কৰিম, মানে সিহঁতে আমাক কেনেকুৱা ট্ৰিট কৰে মানে এজ এ কাষ্টমাৰ হিচাপত। আমি ভালে ৰেছপঞ্চ পাইছোঁ, ঠিকেই আছে। আৰু এতিয়া নতুন হৈ আছে, লাহে লাহে শিকি ল'ব ইনশাআল্লাহ। আৰু গাইজ এতিয়া আমি আহিছোঁ ফুড কোৰ্টত। এইফালে আছে পিপিআৰ, আপোনালোকে দেখি আছে। যেতিয়া আমি অৰ্ডাৰ দি দিছোঁ পিজ্জা, চিজ আৰু টমাটো। গাইজ মানে ইয়াত যিজন ষ্টাফ দেখিছে ইমান ভাল বিহেভ গাইজ, মই মানে ক'তো দেখা নাই। সি বেংগলোৰিয়ান, বাট মানে ইমান ভাল বিহেভ কৰিছে। এতিয়া মানে মই আধা ঘণ্টা মানে ডিলে কৰাইছোঁ কাৰণ মানে এতিয়া মানে ইবাৰ মই কল কৰিছোঁ, তেওঁ মানে অলপ আগত খানি খাইছে। মই অলপ আগত বিৰিয়ানী খাইছোঁ। মই জুম্মাৰ যিটো ব্লগ বিলাল মছজিদৰ যদি দেখিছে, আৰু এতিয়া মানে পেট ফুল। চ' ডেটছ ৱাই মানে আমি আৰু মিডিয়াম চাইজত লৈছোঁ, খাব নোৱাৰিম। চ' ভাবিছোঁ অলপ আধা ঘণ্টা পাছত লওঁ আৰু অলপ এক্সপ্ল'ৰ কৰি লওঁ বেগা চিটি মলখন। ত' অলপ দেখক বেগা চিটিখন। আৰু এইফালে পিপিআৰ আছে, নিশ্চয় দেখি আছে, বাট হাৰাম কেতিয়াও নাযাব। আৰু গাইজ এইফালে দেখি আছে ক্ৰিস্পি ক্ৰীম, হোম চেণ্টাৰ, হেমলেছ, কি দেখাম গাইজ। এতিয়া আমাৰ পিজ্জা আহি গৈছে, তো এতিয়া আমি মিলি পিনে খাম। এফালে হ'ল আমাৰ পিজ্জা। আৰু গাইজ পিছফালে নিশ্চয় দেখিছে আমাৰ এনিমেৰ ষ্ট'ৰখন। আৰু আমাৰ এটা কিয়ছৰ ভিতৰত মানে দুটা পাৰ্ট আছে। এটাৰ ফালে আমাৰ হ'ল এনিমেৰ ষ্ট'ৰ আৰু আনফালে হ'ল গেজেট। আৰু ইয়াত আপোনালোকে সকলো পাব, মানে মোবাইল কভাৰ এভৰিথিং মানে ইয়াত আছে, মানে গেজেট। আৰু গাইজ এইখনেই হ'ল মানে আমাৰ দোকান, দুয়োখন মানে আমাৰ আছে মোৰ অনাৰত। এইফালে হ'ল গেজেট আৰু পিছফালে হ'ল এনিমি একশ্যন ফিগাৰ। তো গাইজ ইমানখিনি আছিল বেগা চিটি মলত ব্লগ, আৰু একো দেখাবলৈ নাই বেছি। গাইজ আজিলৈ ইমানেই থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।